এতিয়া দ্বিতীয় পৰ্যায়ৰ হেৰি নিযুক্তি আৰু নহয় এইখিনি টেটক লৈ পেলাই যিখিনি টেট উত্তীৰ্ণ তেওঁলোকৰ দ্বিতীয় পৰ্যায়ৰ আমাৰ যি ভেকেঞ্চি আছে তাৰ কাৰণে আকৌ নতুনকৈ পাব এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ হ'ব তাৰমানে এতিয়া ধৰক ছাপ'জ আৰু নেক্সট আৰু এতিয়া আপুনি ক'লে যে কিছুমানে ব্লক কৰি ৰাখিছে এইবিলাক এৰি দিলে ধৰক সেনেকুৱা ধৰক যদি 10,000 ওলাল ধৰক কথা কৈছোঁ আৰু সেইখিনিলে আকৌ নতুনকৈ টেট হ'ব তেওঁলোকে প্ৰত্যেক বছৰে মোৰ ভেকেঞ্চি ওলাই থাকিব সেইটো সেই নতুনকৈ টেট হ'ব ভেকেণ্ট ওলাই থাকিব আৰু ভেকেঞ্চিৰ কাৰণে আমি প্ৰত্যেক বছৰে এটা টেট পাতিম আৰু প্ৰত্যেক বছৰে এটা ৰিক্ৰুটমেণ্ট প্ৰচেছ হ'ব আৰু এতিয়া এই পোষ্টকেইটা যিকেইটা ক'লে আপুনি যে যিকেইটা ব্লক কৰিছিলে বা তেওঁলোকে আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী চবতে পালে এৰি দিলে এটা চাকৰি এই যিকেইটা নতুনকৈ চাকৰি দিলে সেইকেইটাৰ কাৰণে আপোনালোকে আকৌ সেইকেইটা মানে অহা বছৰৰ ভৰ্তি হ'ব নেকি এই বছৰত আপোনালোকে কিন্তু সেই চাকৰিকেইটা নিযুক্তি নিদিয়ে নেকি আপুনি নাই এইটো কেতিয়া আকৌ পৰৱৰ্তী এডভাৰটাইজমেণ্টটো কেতিয়া ওলাব সেইটো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু যিহেতু আমাৰ ভেকেঞ্চি খালী পদ ৰৈ গ'ল আমি সোনকালেই যিমান পাৰোঁ মই কৈছোঁ সোনকালে আমি পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিম আৰু এটা কথা